নমস্কাৰ বন্ধুসকলৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ব্লেক ফাংগাছ, আছাম গেছ কোম্পানী আৰু লকডাউনৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। দুলীয়াজানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ সংবাদমেল। আছাম গেছ কোম্পানীৰ গেছ ভাণ্ডাৰ 4% বৃদ্ধি। 300 কোটিৰ ব্যৱসায় বৃদ্ধি কৰিছে আছাম গেছ কোম্পানীয়ে। কোম্পানীৰ ব্যৱসায় 1000 কোটিলৈ বৃদ্ধি আশা মুখ্যমন্ত্ৰী শৰ্মাৰ। অইলৰ পৰা 800 কোটি টকা পাবলৈ আছে ৰাজ্য চৰকাৰে। গুৱাহাটীবাসীয়ে পাইপ গেছ পাবনে নাই তাৰ চিন্তা চৰ্চা কৰা হ'ব বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ। কোভিড পৰিস্থিতিত উন্নত নোহোৱা জিলাত লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা। এই সন্দৰ্ভত বৃহস্পতিবাৰে লোৱা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। AMCHত ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত ৰোগী ধৰা পৰাৰ কথা উল্লেখ মুখ্যমন্ত্ৰীৰ। মধুমেহ ৰোগত আক্ৰান্তসকলৰ ক্ষেত্ৰত এই ৰোগে সমস্যাৰ সৃষ্টি কৰিছে। দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা কৰ্মচাৰীক কাৰ্যালয়ত উপস্থিত থকাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বন্ধুসকল, তাৰ দ্বিতীয় খবৰটো লৈ আহিছোঁ। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে বিপদত পৰিব লাগিব আপুনি। মাজত মাত্ৰ 10টা দিন। আপুনি আপোনাৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিলেনে? যদি নাই কৰা, শীঘ্ৰেই এই কাম সম্পাদন কৰক, কিয়নো আপুনি পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক নকৰিলে বিপদত পৰাটো নিশ্চিত। শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকে ইয়াৰ 44 কোটি গ্ৰাহকৰ বাবে জাৰি কৰিছে এক বিশেষ ঘোষণা। SBI টুইটাৰৰ জৰিয়তে জনাইছে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। ইয়াৰ বাবে আপোনাৰ হাতত মাত্ৰ সময় আছে 10টা দিন। SBIৰ ফালৰ পৰা কোৱা হৈছে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে বেংকৰ লেনদেনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব। গ্ৰাহকসকলে নাপাব কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে SBIৰ গ্ৰাহকসকলে 1000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। ইয়াৰ উপৰিও SBIয়ে গ্ৰাহকসকলক KYC আপডেট কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে। গ্ৰাহকসকলে KYC আপডেট কৰিবলৈ বেংকলৈ নগলেও হ'ব। ডাক আৰু ইমেইলৰ জৰিয়তেও গ্ৰাহকসকলে নিজৰ KYC আপডেট কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটো হৈছে প্ৰথমে হাতযোৰ কৰিম, তাৰপিছত সেৱা। সন্তুষ্ট নহ'লে বিজেপি, RSSৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা বিচাৰিম। আনুষ্ঠানিক যোগদানৰ পূৰ্বে ৰূপজ্যোতি কৰ্মীৰ মুখত বিজেপিৰ এই বন্দনা। কংগ্ৰেছত থকা সময়ত প্ৰায় বিজেপিৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীক। প্ৰথমে হাতযোৰ কৰি প্ৰাৰ্থনা, তাৰ পিছত ভৰিত ধৰি সেৱা। ইমানটো সন্তুষ্ট নহ'লে বিজেপি, RSS নেতৃত্বৰ সন্মুখত ভৰিত ধৰি আঁঠু ল'বলৈ সাজু সদ্য কংগ্ৰেছ পদত্যাগী বিধায়ক ৰূপজ্যোতি কৰ্মী। সোমবাৰে গেৰুৱা বসন পিন্ধাৰ পূৰ্বে দলটোৰ সন্মুখত নিজৰ পাপৰ প্ৰায়চিত্ত কৰিম বুলি সংকোচনবিহীন গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কৰ্মীয়ে। কংগ্ৰেছত থকা সময়ত প্ৰায় বিজেপিৰ বিৰুদ্ধে সৰব হোৱা দেখা গৈছিল বিধায়ক ৰূপজ্যোতি কৰ্মীক। ৰূপজ্যোতিয়ে গোহত্যা, সাম্প্ৰদায়িকতাকে আদি কৰি বিভিন্ন ইচ্ছুত সমালোচনাৰে থকা সৰকা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ প্ৰায় প্ৰতিগৰাকী শীৰ্ষস্থানীয় নেতাক। কিন্তু এতিয়া সলনি হ'ল সময়, সলনি হ'ল ৰূপজ্যোতিৰ আচৰণো। সেয়েহে বিজেপিত যোগদান কৰাৰ পূৰ্বে এতিয়া নিজৰ পাপৰ প্ৰায়চিত্ত কৰিব বিচাৰিছে সদ্য প্ৰাক্তন বিধায়কজনে। প্ৰতিটো খোজত এতিয়া গেৰুৱা বাহিনীৰ ওচৰত বিচাৰিছে ক্ষমা। উল্লেখ যে কংগ্ৰেছ পদত্যাগী বিধায়কগৰাকীয়ে সোমবাৰে লখিমপুৰত NHPCৰ গেষ্ট হাউচত বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব। উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি। পিছে প্ৰশ্ন হৈছে, বিজেপিৰ নতুন যাত্ৰা কিমান সুগম হ'ব ৰূপজ্যোতিৰ বাবে সেয়া নিশ্চয় সময়ে ক'ব। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে ৰাজ্যত 18 বছৰৰ তলৰ 25,000 লোক কোভিডত আক্ৰান্ত। তৃতীয়টো ঢৌৰ পূৰ্বে চৰকাৰে 21 জুনৰ পৰা দৈনিক 3 লাখ লোকক প্ৰদান কৰিব ভেকচিন। ৰাজ্যত কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু স্বাস্থ্য বিভাগ। তৃতীয় ঢৌৰ পূৰ্বে ৰাজ্যত 18ৰ তলৰ বয়সৰ লোকৰ এই পৰ্যন্ত প্ৰায় 25,000 লোক আক্ৰান্ত হৈছে কৰোনাত। স্বাস্থ্য বিভাগে ইতিমধ্যে সাজু কৰি ৰাখিছে পৰ্যাপ্ত কোভিড বিচনাযুক্ত ICU। তৃতীয় ঢৌৰ পূৰ্বে চৰকাৰে 21 জুনৰ পৰা দৈনিক 3 লাখ লোকক প্ৰদান কৰিব ভেকচিন। ইয়াৰ বাবে ৰাজ্যত প্ৰয়োজন 2000 বিশেষ স্বাস্থ্যকৰ্মীৰ। ৰাজ্যৰ জিলাই জিলাই প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তুলিছে এই কৰ্মীসকলক।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংযোজন কৰা হ'ব আৰু 200 ICU বিচনাৰ লগতে প্ৰতিখন জিলাত নিৰ্মাণ হ'ব পেডিয়াট্ৰিক ICU। অক্সিজেন প্লাণ্ট ইতিমধ্যে কেইবা স্থানতো সংস্থাপনৰ কাম চলি আছে। এতিয়ালৈকে ৰাজ্যত অক্সিজেনৰ নাটনি হোৱা নাই। কেন্দ্ৰৰ পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে যথেষ্ট সঁহাৰি লাভ কৰা বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। এই পৰ্যন্ত ৰাজ্যৰ 5খন জিলাত সংক্ৰমণৰ সংখ্যা বৃদ্ধি হৈ আছে। জিলাকেইখনৰ ক্ষেত্ৰত অহা 22 জুনত সিদ্ধান্ত ল'ম বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। চৰকাৰী কৰ্মচাৰীক 2টা ভেকচিনৰ ড'জ ল'বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। বিদ্যালয় খোলাক লৈ এতিয়া কোনো আলোচনা হোৱা নাই বুলি মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰ। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে বুধবাৰৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত বলৱৎ হ'ব সম্পূৰ্ণ লকডাউন, স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। কৰোনা হ্ৰাস পোৱাৰ পৰিৱৰ্তে ৰাজ্যত 9 জিলাত অৱনমিত হৈছে পৰিস্থিতি। বহুকেইখন জিলাত যদিও সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও কেইখনমান জিলাত পৰিস্থিতি অৱনমিত হোৱাহে দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত ৰাজ্যত 9খন জিলাত ভয়ংকৰ গতিত বাঢ়িছে কৰোনাৰ সংক্ৰমণ। আৰু এই কেইখন জিলাত অহা বুধবাৰৰ